हादोरसानाङैनो रंजालि बैसागुनि रंजा बाजा थासारि दिनै 1 बैसाग रंजालि बैसागु आरो सेथि बैसागुआव गेदेर गोलावखौ सिबिनायजों लोगोसे बोर लानाय जायो। देरसिननि आथिं हमनानै खुलुमना सिबिनायजों लोगोसे दुइसिननो अननाय आरो बोर सारस्रिनाय जायो। दिनैनि सानावनो बर'फोरा गोखा गोखैबो जानाय जायो। बेबायदिनो दोरोङारि हमथाना दुइसिनना देरसिनखौ खुलुमनाय मान होलायनाय जायो। असम लाइभ 24 आरो बड'लाइभ 24 नि मावखुलियावबो रंजालि बैसागुनि सासेया सासेनो सिबिनाय बावो रंजालि बैसागुनि गाहाम हामलायनाय जासियो। खुलुमबाय। रंजालि बैसागुनि बयनिसिमबो आंनि गोसो गोरबोनिफ्राय देरसिननो गाहाम हामलायनाय सिबिनाय बावनाय लोगोसे दुइसिननो आंनि सिबिनाय अननायखौ जासिहरनानै आंनि गोसो गोरबोनिफ्राय बयनिसिमबो रंजालि बैसागुनि फिन गाहाम हामलायनायखौ जासिहरनाय थाबाय। बड'लाइभ 24 निफ्राय बयनिसिमबो रंजालि बैसागुनि हामलायथि जासिहरबाय। आनान गसाया बयनिबो जिउआव बोर सारस्रिहरथों आरो बयनिबो जिउआव जौगानाय आरो गोजोननाय फैथों। रंजालि बैसागुनि गासैनोबो गोसो गोरबोनिफ्राय गाहाम हामलायनाय थाबाय। खुलुमबाय। रंजाली बैसागुनि गाहाम हामलायनाय जासिहरबाय। সকলোকে ৰংজালী বৈশাগুৰ শুভেচ্ছা জনাইছোঁ। সমগ্ৰ অসমৰ যিমান বড়ো জনগোষ্ঠীৰ লোক আছে আমাৰ আপোন ভাই ভনী সকলোৱে এই ৰংজালী বৈশাগুৰ সময়ত খুব ভালদৰে খাম বজাওক, চিফুং বজাওক, চেৰজা বজাওক, নাচক আৰু নাচত যিটো আমি কওঁ বাগুৰুম্বাৰ নাচত গোটেই পৃথিৱী কপক। ইতিমধ্যে বাগুৰুম্বাই যি সমগ্ৰ বিশ্বই দেখিছে, গতিকে আমি ৰংজালী বৈশাগুৰ বতৰতো আমি সকলোকে যাতে দেখুৱাব পাৰোঁ। গতিকে সকলোলৈকে বহুত ৰংজালী বৈশাগুৰ আন্তৰিক শুভেচ্ছা আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে এটা কথা কওঁ, বড়ো ভাষা দুই এটা শিকিবলৈ চেষ্টা কৰোঁ, কিন্তু যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া এটা শব্দ বড়োৰ লগৰবিলাকে সদায় শিকায়, সেইটো বাক্যৰে কওঁ, আং নংখ মোজাং মানো গোজাংথাং। সকলোকে ৰংজালী বৈশাগুৰ শুভেচ্ছা জনাইছোঁ। ৰংজালী বৈশাগু বড়ো জাতিৰ বসন্ত উৎসৱত বড়ো জাতিয়ে নতুন প্ৰাণ পাই উঠে। ৰংজালী বৈশাগু হৈছে বড়ো জাতিৰ গণজীৱনৰ সাহ। যেনেদৰে সমগ্ৰ অসমীয়া জাতিৰ বাবে ৰঙালী বিহু, সেই একেদৰে বড়ো জাতিৰ বাবে ৰংজালী বৈশাগু। ৰংজালী বৈশাগুত জাতিয়ে নতুন প্ৰাণ পায়, নতুন শক্তি পায়। এইবাৰ ৰংজালী বৈশাগুৱে সমগ্ৰ বড়ো সমাজক অধিক গতিশীল কৰিব, অধিক নতুনত্ব আনিব। প্ৰতিজন বড়ো জাতিৰ প্ৰতিগৰাকী লোকলৈ ৰংজালী বৈশাগুৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ ৰংজালী বৈশাগুৱে সমগ্ৰ বড়ো জাতিক অধিক সমৃদ্ধ কৰিব আৰু সকলোৰে জীৱনলৈ নতুন দিশৰ সূচনা কৰিব। ৰংজালী বৈশাগু আৰু সমূহ অসমবাসী ৰাইজক